কৰিব পাৰিব আপোনালোকে কণ্টেক্ট চণ্টেক্ট বাক্সাত থকা মানুহ কৰিব। কিমান বছৰ বয়স হৈছে তোৰ? একোৱে হোৱা নাই কিন্তু তোৰ কিমান বছৰ হৈছে? বাপৰে বাপ 6 বছৰ মাহত মাছ আৰু এইটো মানে পাৰক এটা চিনিয়ৰ সেই আৰু এইজন মানে হাতত সেই খাই আছে কি কামৰেহে আছে দেখোন সেই খাবাৰে বয়োজ্যেষ্ঠ মানে সেই কি বুলি কয় একদম মেইন সেইটো আৰু চবফালে পাৰই পাৰ আৰু এই খেতি চেতি আছে আৰু ই মানে জেঠীমাহঁত দুনিয়াৰ ফেমিলি মেম্বাৰ আছে। এইটো হ'ল মানে এনেকান ঘৰটো কি চাওকচোন বাপৰে বাপ খিৰিকী দিছে আৰু মুৰ্গী সেয়ে দিয়ক আৰু মুৰ্গী ডাঙৰ দেখা চাওক এইকেইটা ছাগাল এইটো ছাগাল মন্দিৰ আৰু এইটো ঘৰ প্ৰিণ্টটোৱে মোৰ সমান ঘৰটো আৰু তো আছে ওখ আৰু এইটো হ'ল বিগ গৰু জেঠাটো ঠিক কৰি আছে মানে গৰু এয়া বতৰটো ভাল হৈছে অলপ ৰাস্তাৰ ফালে যাম ৰ'ব চাই কিয় লগৰ কিয়নো সেইটো কচোন ইহৰ কাৰণে তো লগৰ কিয় কচোন যাতে বছৰটো হাত চাত ভালে থাকে মানে মই গা চাইলো আৰু আজি হ'ল মানে কি আজি মানুহ বিহু ন আজি মানুহ বিহু মানে আজি তো কালি গৰু বিহুৰ দিনা মানে গৰু বুলি কৈছিলে মোক আজি মানুহ দিনা মানুহ বিহুৰ দিনা মানে মই নিজকে মানুহ বুলি কলো দিয়ক আৰু মানে ইথে নাহো কি কৰি আছে লিখিতত কয় মানে কি বুলি কয় জেতুকা পাত ন জেতুকা ৰহন বোলাইছে আৰু ক'ত যাওঁ মামা মই এতিয়া ডিউটিত যাওঁ ডিউটিত ৰাতি 7টা লৈকে বাপৰে বাপ দেখছে না এই আৰু মানে চাকৰি কৰিলেও কষ্ট আছে দিয়ক আহে জানা না মানে দেখাত আৰু মস্ত সেই পেচৰি সুন্দৰী মানে সেইকাৰণে তাই মানে আৰু দেখা নেদে আৰু দেখা দিলে আৰু ক'ৰবাত দিগদাৰ হৈ যাব পচন্দ লাগি যাব বহুত মানসী পাঠক তাই নহয় বাৰু হবা নৰে হবি নাকে নহয় দে মই দেখা নাই না 260টা ছাবস্ক্ৰাইবাৰে যদি দেখা পাই যে দিগদাৰ হৈ যাব চুমি পাঠক কিন্তু ঘৰত মাতা সেইটো নকওঁ মানে সেইকাৰণে মানে নকওঁ আৰু আৰু সেয়ে কৰি আছে দিয়ক আৰু আজি মোক দেখছে মানে মই হঠাৎ ঘৰৰ পৰা ওলাই আহি মানে ইয়াতে আহি পালো অলপ লম্বা হ'ব আজি ভিডিঅ'টো চাব আৰু নাচ কৰি নাথাকিব আৰু কি কম আৰু ইথেন মই আছো ক'ত জানো মুছলপুৰত এৰিয়া বাক্সা চিনি পাই দিয়কচোন বড়োলেণ্ড মানে কালি ৰাতি আহোঁতে মই আৰু আকৌ ভিডিঅ'ৰ সেই ফুটেজ লওঁ নাই জাষ্ট কিবা আহা যাৰ সেই দেখিলো আৰু ইথেন যাই মামাই ডিউটি হেৰত ওলাই আহিলো সেয়ে আৰু গা চা ধুলো এখান মানে গেটখন খুলি যাব মানে মামা ডিউটিত যায় বেলেগ আৰু কি কম আৰু চব মানে ইথান মামা গেল আৰু আজি চবকে ইথান মই আছো বাক্সা কালি বিহুৰ বহুত শুভেচ্ছা সেয়ে আৰু কালি মই হঠাৎ বৰপেটাত আছিলো মানে আৰু ইথান আহি পালো বাক্সা ইথান নহয় কালি ৰাতি আহিব মানে আছো ক'ত মুছলপুৰ বাজাৰত মানে আমি ফুৰবা আহোঁতে মানে সেই লগত বাইদেউ অহাৰ লগত মানে ফুৰবা আহিলো জেতুকা বোলালে আৰু পিছে কলা কৰি উঠান মানে কি ষ্টেচনাৰী দোকান আৰু মানে আহিছে আৰু মুছলপুৰত কিবা সেই কৰে আৰু মানে কিবা লৈছিল বদলে লৈ আৰু তাহো ইথান মানে চব জেতুকা লগলাক জেতুকা বাচ্চাত হৈ গেল আৰু দিনটো কিবা কিবি করলো আৰু মুছলপুৰ বাজাৰখন অলপ চাওঁ আৰু মুছলপুৰত মানে মোৰ মামাহাৰ ঘৰ আজি কৈ দিলো মানে এনেকা আৰু ভিতৰত আছে মই ইমান ডিটেইলছ দিবা নোৱাৰিম হা মানে মই চিনি নাপাওঁ না মানে জাষ্ট মই আজি আহিছো অলপ ফুৰবা আহিলো বেলেগ একো নাই মানে আৰু এইবিলাক বহুত বেগ চেগ আছে দিয়ক মানে সেই কৰা ফাইনেলি মানে বস্তুখিনি লোৱা হৈ গেল এখন ষ্টেচনাৰী দোকানখনৰ পৰা এখন মানে আৰু এখন বেলেগত আহিছো মানে কি চাব আহিছে পাৰ্চ চাব আহিছে আৰু এইখন আমি পাৰ্চ ললো আৰু কি ললি দুটা পাৰ্চ মানে এইখন মানে এখন হ'ল পাৰ্চ আৰু এইখন হ'ল পাৰ্চ আৰু মানে পেকিং কৰিব আৰু মানে এইখন পইচা চইচা অলপ খৰচ কৰে মানে পইচা দিয়ে আৰু কেইটামান সৰু মানে ফুটকা চলি পলি মানে সেই কৰিব আহিছে বিহু নাচ পাইছে আজি বিহু নাম আৰু বিহু মানে এটা মই দেখি আছো জাষ্ট মানে তাহো আমাৰ পৰম্পৰা ৰক্ষা কৰিছে আৰু দেখি বহুত ভাল লাগিল
মুছলপুৰ আমাৰ বৰপেটাত বাৰু আছে কিন্তু আজিকালি বেছি দেখা চেখা একো নাপাওঁ আজি মানে বহুত দিনৰ মূৰত আৰু দেখা পালোঁ তো ইথেন মানে কি হ'ল দোকানখনৰ পৰা বস্তু লৈ গ'লোঁ পৰা আহিলোঁ ইথেন তাই মোক দামৰা বুলি মাতছে আমি ম'ম' পালোঁ মানে এইজন খাওঁ ৰ'ব কিবা চব বন্ধ হৈ আছে আজি বিহুত সেইটো বন্ধ হৈ আছে আৰু তাই নিৰখি কিবা চাই আছে আৰু এইখানে হ'ল দিয়ক মুছলপুৰ বাজাৰ 25 পিচ কৰি আৰু আমাৰ বৰপেটাত কিন্তু দাম বেছি দিয়ক ম'ম' 2 প্লেট লং ৰ'ব প্লেট লং তাৰপিছত সেই কৰি তাতে যাই আৰু খাম আৰু ম'ম' এইখন মানে সেই কৰিছে এই হ'ল দোকানী আৰু পেকিং ষ্টাইলটোও বেলেগ বৰপেটা কণ্টেইনাৰত দিয়ে প্লেট মানে 3 প্লেট মানে টোটেল 3 প্লেট 75 रुपीस চুপটো অলপ বেছিকে দিব হা মানে ভিডিঅ'ত আহি আছে না আহিব দিয়ক মুছলপুৰত আহিলে আপোনাৰ তাতে ম'ম' খাব আহিব এই চিনাকি হ'লে গ'ল মামাৰ চিনাকি হ'লে গ'ল আৰু ইথেন মানে দি আছে আৰু কি ক'ম আৰু মানে মুছলপুৰ বাজাৰখনত চব দোকান চোকান বন্ধ আৰু আহি কিন্তু ভাল লাগছে দিয়ক মানে বহুত দিনৰ মূৰত আহিছোঁ মই যদিও আমাৰ মামা আৰু বহুত বছৰে হ'ল প্ৰায় কি ক'ম আৰু হাত চাত দেখছি না ৰঙা হৈ গৈছে মই আশাকে দিছিলোঁ জেটকা লগে দিছিলোঁ হাত ৰঙা ভালকে দিকো ইথেন আমি ম'ম' লৈ ল'লোঁ ম'ম' চম' লৈ মানে ইথেন আমি মানে কি কৰোঁ মানে ঘূৰি চাওঁ মানে মোৰ আঙুলিকেইটা দেখছে না একদম জেটকা চেটকা দি আৰু বতৰটো বঢ়িয়া হৈছে দেখছে না ৰ'ব ইন ফ্ৰণ্ট অফ এনেহেন হৈছে মানে গোটেই বতৰটো বঢ়িয়া একদম আহো বোলে আৰু হোৱাইট নেল পলিচ লৈ মই দিম মোৰ পইচাই নাই মই বৰ্তমান স্পনচাৰশ্বিপ পাই নাই ইউটিউবৰ পৰা মই পইচাই পোৱা নাই আৰু ফাইনেলি মোৰ এটা বিৰাট মানে ভাল লাগছে মোৰ 250 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আৰু বহুত ভাল লাগছে আংকুল চিপছ এক পেকেট লং ৰ'ব আংকুল চিপছ প্লেইনটো ল'লোঁ মানে আংকুল চিপছ খাই ভাল লাগে বহুত মই মস্ত ভাল পাওঁ আপি খোৱা বস্তু তথাপি মই উঠাই দিছোঁ দিয়ক যি লৈছে মানে চব উঠাই মোৰ কিন্তু মস্ত ভাল লাগছে দিয়ক আৰু ইথেন মানে আমি যাই আছোঁ চব্জি বাজাৰৰ ফালে চব্জি বাজাৰ মুছলপুৰৰ এইটো ৰাস্তা দি যায় মানে চাকি দুনিয়াৰ হেৰি কৰে আৰু চাকি মানে উই আৰ কামিং ইন বেক অফ নহয় আমি মানে বাজাৰৰ পিছফালে দি আহিলোঁ ভালকে ইংৰাজী ক'বা জানো কিন্তু মানে মই নল্লো ক'বা ট্ৰাই কৰি আছোঁ লাহে লাহে কৰিম মানে ইংলিছত মই ব্লগ বনাব কৰিম কেইদিনমান গেলি মই চেৰাম আৰু মানে চব ব্লগাৰকে চেৰে দি ইমান আছে চবকে চেৰাম মই চবকে চেৰাম যিমান ব্লগাৰ আছে চবকে চেৰাম কনফিডেন্স আছে আৰু সেইখিনি মই বানাই আছোঁ মানে সেনেকে যদিও ভিডিঅ' মানে মই নিদো তথাপিতো মোৰ ছাবস্ক্ৰাইবাৰ দেখছে না আৰু লাহে লাহে মানে সেনেকে আগবাঢ়ি থাকোঁ আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে কি কৰিম আৰু সেইটো আৰু এখন বাজাৰ আহি পাইছোঁ ৰ'ব বাজাৰত কি পাই বাজাৰতো বাজাৰত চব্জিয়ে পাম দিয়কচোন দিছ ইজ দ্য ৰাস্তা বঢ়িয়া আহিছে জ্বালা চালা ল'লোঁ জ্বালাও লোৱা হ'ল আৰু 100 গ্ৰাম না 1 পোৱাতে 30 টকা 1 পোৱাত 30 টকা জ্বালাৰো কি দাম বাপৰে বাপ জ্বালাৰ যিমান জ্বালা দামটোৰ আৰু বেছি জ্বালা বহুত বেছি জ্বালা হৈছে দিয়ক মানে দামটোক লৈ বহুত জ্বালা হৈছে আমাৰ ইথেন চব্জি মন্দিৰ পৰা মানে চব্জি বাজাৰৰ পৰা চব্জি বাজাৰ মানে কি গ্ৰচাৰী মাৰ্কেট নেকি নহয় ভেজিটেবল মাৰ্কেটৰ পৰা ভেজিটেবল মানে জ্বালাৰ দামত জ্বালা পাই জ্বালা কিনি আনিলোঁ আমি আৰু এইটো দেখছে না চাও মি মোক চাৱা বুজি পাইছে না ভাল লাগছে আৰু এতিয়া আমি ইছ্যু মানে আইচক্ৰীম খাবা কিন্তু সুধলোঁ আইচক্ৰীম নাহি বুলি উপায় নাই দিয়ক আৰু যিখন দোকানত আহিলোঁ সেইখন দোকানতে মানুহ চিনাকি হৈ গ'ল মই গম নাপাওঁ বাৰু সেয়ে ক'লা আমাক দেখো কিবা মানে আমি খাবা আহিলোঁ মানে আইচক্ৰীম পইচা দি খাবা আহিছোঁ কিন্তু ফ্ৰীতে আমাক মিঠাই দিব উপায় নাই দিয়ক খাই যাওঁ দিয়ক আজি ভাল খাতা আমি কিন্তু আমাৰ একো বাকী চাকি দিব লগা নাছিল আমি বৰপেটাৰ পৰা আহিছোঁ না বাকী চাকি একো দিব লগা নাই এনেই আৰু মাতলা চিনাকি লাগে আৰু আইচক্ৰীম খাব আহিছিলোঁ চিনাকি বৰপেটা মানুহ না আমি আৰু মানে হাল খাতা বুলি আমাক এই খাবা দিলা এটা মিঠাই আজিলৈকে মই বৰপেটাতো এনেকা হাল খাতা খাই পাই নাছিলোঁ বাকী কাৰোবাক দিলেও মানে মোক নকবি মিঠাই এটা খাই যা মুছলপুৰত আহি মানে খাবা পালোঁ আৰু আইচক্ৰীম খাবা আহি মিঠাই খাই আছোঁ আমি ইথান হাল খাতা খালোঁ মানে যাওঁতে ধন্যবাদটো দি যাম ৰ'ব মানে ৰঙালী বিহুৰ শুভেচ্ছাও দি যাম এও ভাবছে মই ভিডিঅ' কল কৰি থাকা বুলি কিন্তু নহয় দিয়ক গাইজ বাধা বহুত আৰু আপোনালোক মানে মোৰ ব্লগত আহি আছে হেপী বিহু দীপাংকৰ পাঠক ব্লগ আছে ইউটিউব চেনেল দিয়ক আহো দিয়ক মানে ইউটিউব চেনেলটো বেলেগ বুলি আছে ভাইবছ উইথ দীপাংকৰ বাই এতিয়া যাওঁ আৰু মানে কি আৰু এতিয়া আইচক্ৰীম বিচাৰি যাব ৰ'ব এই বেটি মনে চুৰ কৰা হয় না তই অকণি গম নাপাওঁ কৰি ৰ নিবৰা ধৰি
गम पाबी देखसे कि बदमाश है वहाँ बदमाश। सो मुसलपुर में आइसक्रीम विचार के हाहाकार, आइसक्रीम नहीं मिल रहा है अभी तक। माने आइसक्रीम पा नहीं बिसरी ध्यान इकर रहिसो रबक लास्ट ता खा लय आइसक्रीम पाउना ना पाउँ चाउ रबक या वी आर गोइंग टू भितर आइसक्रीम विचारी एथेन आइसक्रीम चाउ रबक कि आइसक्रीम पाउ रे बहुत আছে চাও আমি এথেন বাপ रे बाप बहुत আছে बहुत কত 50 টাকা এটো যদি 50 টাকা দিবলে নাখাওঁই যাম বহুত আইসক্রিম আছে দিয়ক আর মানে দেখছেন না দোকানখান ইউনিক মানে বাহিরের আইসক্রিম নাই দোকানখানের ভিতরে আইসক্রিম আছে এই হল মুসলপুর বড়োল্যান্ড এরিয়া এখানে আমি মানে আইসক্রিম লই ললো নো ব্র্যান্ড নো কোয়ালিটি ওয়ালস নো আমুল ব্র্যান্ড আছে ভালো লাগে খাওয়া মানে ইচ্ছা গেছে খাও এখান মানে কি করলো আমি উই আর তর্ক করিং এখান দোকানত বাইদেউ মানে 5 টাকা বাছি আনলাক মানে কি করলাক এখান আমি বুলি আছো আর মানে আইসক্রিম কেটা লইছো মানে আইসক্রিম আধা আধি গেলি গেছে মানে 95 হইছিল 90 रुपीस দিলু আৰু এই দিয়ক আৰু এখানে মুসলপুর বাজাৰত আছো ৰব আৰু বেলেগ আৰু কি কম আন্ধাৰ আন্ধাৰ হৈছে বতৰটো এনে হেন আৰু এনে হেন হৈ আছে বতৰ আৰু এখানে আমি বুলি আছো দিস ইজ মাই ডেড আৰু এটা এখান মানে আপোনাক এই বস্তু কৈ আছো এই মোৰ ওচৰত আছে না সুমি পাঠক এটা ডিটেইলছ লম ৰব এটা বুলি বুলিয়ে কৈ থাকবো আৰে আৰু ঘৰত যাক লগি নেথুৱা মই ৰিলছ কৰা নিচা পাউছে পাউছে যাই আছো মানে কাই নহয় হৈছে আৰু ইথেন দেখছেন তাই মানে আগতে যেনেহেন আছিল একদম মানে এটা সৰু সুৰা হাতী বুলিয়ে ক'ব পাৰি তাইৰ টোটেল মানে আছিল 80 বুলিয়ে ক'ব পাৰি দিয়ক প্ৰায় 4-5 মাহ মান আগত 80 কেজি আছিল আৰু ইথেন চাওক মানে ৰিলছ বনাব পৰা হৈছে একদম আৰু পুৰা একদম থুগা হৈ গৈছে ইথেন মানে মই এনেকা আহি আছো দেখছেন মই পাউছে পাউছে আহি আছো এনেকা মেইন ৰাস্তাত আৰু মানে কয় কিয় কিনুইছা তই এনকেন বস্তা ডাইট কৈ দিবি না তাইৰ বৰ্তমান কিমান জানে না 79 কেজিৰ পৰা বৰ্তমান তাইৰ 57 কেজি হৈছে 5 মান্থছৰ ভিতৰত মানে কিমান কষ্ট কৰিছে দেখছেন বহুত কষ্ট কৰিছে একদম আর মানে আর বিরাট এটা হৈ উঠছে এটা ইয়ার আৰু ইখান হল মানে মুসলপুৰৰ কি হোটেল ন হোটেল রিসেন্টলি মানে হে করছে মানে ওপেনিং করছে সঞ্জা মানে ইয়াতে ব্যাংক আছে আৰু মানে হোটেল সব আছে মানে ইথান মানে আমি ইয়াতে আছো আৰু মানে কলা কলা দেখা পাইছে না মানে আন্ধাৰ হৈছে না মানে মানে কলা কলা দেখা পাইছে মানে ইথান আর আমি লাহে লাহে বুলি থাকো আৰু আইসক্রিম খাও সো ইথান হৈছে বতৰ এনে বৰষুণ আহু আহু কৰি আছে বাকি আৰু কি কম আন্ধাৰ আন্ধাৰ কিন্তু আর সেয়ে দিয়কচোন বুলি আছো লাহে 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 আমি আহু বুলি আছে সেয়ে দিয়ক আর ইয়াতে এখন ফুড ট্ৰাক আছিল এই কলাক এই মাত্ৰ কিন্তু ইথান ফুড ট্ৰাক খান নাই আমি বিচাৰি আছিলো দেখাই পানি কিজনে মই এনেও কলা তাতে আৰু কথা আন্ধাৰত দেখা পাব অলপ বগা হলে কথা নাছিল তাতে আৰু কলা চাৰ হৈছে ভৰি দুখান দেখা পাব অনলি এই শুদ্ধ বগা হৈছে আর মানে এখান যাও দিয়ক না লাহে লাহে আইসক্রিম খাও যাই থাক আৰু ভিডিঅ'টো চাব শেষক লগি আমি যাই আছো না ৰাস্তা ৰাস্তায় এই দুটা আইসক্রিম কিনছিলো সেই দুটা আইসক্রিমৰ এটা আইসক্রিম খাই কেনে লাগছে জানা এই যে পোৱা আমি কলগেট মানে ব্ৰাছ কৰো কলগেট নহয় দিয়ক ক্লোজ আপ যিটো আছে মানে টুথপেষ্ট সিটো লাগছে সেম আৰু এটা খাই অলপ সেই হেন লাগছে ভাল হেন লাগছে মানে কিন্তু কিবা লাভলি ব্ৰেণ্ডৰ বলে কিবা ইথান নাজ একো ভাল নালাগিল আকাৰ আমাখান এনেই গেল ইথান এনেহেন লাগছে 25 ৰ 5 টাকা নহয় 25 ৰ 90 কমেদি 5 টাকা দিবা লাগছে যে হ'ব আর লস হৈ গেল আজি একো নহয় দিয়ক আর পাইনি একদিন হে পয়সা আহিব না আপোনালোকে সাবস্ক্রাইব করব পয়সা আহি যাব মোৰ সবকে আইসক্রিম কম দিয়ক সাবস্ক্রাইব করব খালি চাব ভিডিওটো কেটা বেলেগ আর কি কম এর ভুর ভুর কারণ বাইক চেক যাই আছে মানে ইথান বহুত কষ্ট কৰি বুলি কিবা কৰি আহি পালো দিয়ক এইটো কিন লাগে মোকো কিন লাগলো ইথান আমাক দরজা খুলি নিদাই অলপ রাস্তা আইছে সেটাই আইছে ইথান মানে খোজকাঢ়ি কিবা কৰি আহি পালো আইসক্রিম তো খালো সেই ক্লোজ আপৰ নিচিনা আৰু ইথান কিবা খাম ৰব মানে মমো চমোছে দেখো দিয়ক আর ইথান আমি মানে মমো খাম আৰু এই হল মমো হেই আৰু আমি আর খুখা বুলি জানি অলপ চলপ যাওঁ কি নভাব আৰু কিন্তু অলপ খুখা আছো আৰু চাকচোন কি চলি আছে ককটেল মৰে তাই মল্লাকে তাই ই আৰু কালাৰিং এই পইচা কিবা পইচা কিবা পাইছো কবা নকৰা আনবক্সিং সুলমান খানা তুমি খনাৰ বেগটো লৈ যা যতে হলি এখানে এটা কলা সৰু চাই আনি দিছো বেগ ইমান ডাঙৰ কিয় কৰিছি যে তো খাসিয়ত না আবা দেখছে পালাক আৰু বেগ দুখে বেগু বলে পাইছো মই এখানে পাইছো এখানে পাইছে বলে ওয়ালেট আর দুখে লেডিস ওয়ালেট জেন্টস ওয়ালেট মানে মামা ওয়ালেট মামি ওয়ালেট পার্স